অবশেষত ভিক্টর দাসে লাভ করিলে অন্তর্বর্তীকালীন জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে অন্তৰ্বৰ্তীকালীন জামিন। অহা 29 ছেপ্টেম্বৰলৈ জামিনত থাকিব ভিক্টর দাস। অধিবক্তা অংশুমান বৰাই যুক্তি দৰ্শাইছিল ভিক্টর দাসৰ হৈ। ভিক্টর দাস কিছু অসুস্থ বুলিও জানিব পৰা হৈছে। 26,000 নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল টেট শিক্ষক ভিক্টর দাস। পাণবজাৰ আৰক্ষীৰ জিম্মাত আছিল ভিক্টর দাস। আমি পুনৰবাৰ জনাইছো অৱশেষত ভিক্টর দাসে লাভ কৰিলে অন্তৰ্বৰ্তীকালীন জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিলে ভিক্টর দাসক। অহা 29 ছেপ্টেম্বৰ পৰ্যন্ত জামিনত থাকিব ভিক্টর দাস। অধিবক্তা অংশুমান বৰাই যুক্তি দৰ্শাইছিল ভিক্টর দাসৰ হৈ। আৰু শেহতীয়াকৈ ভিক্টর দাস কিছু অসুস্থ হৈছিল। তেওঁক নিয়মীয়া ৰূপত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। উল্লেখযোগ্য যে 26,000 নিযুক্তি প্ৰক্ৰিয়াত ধনৰ গুৰুতৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টর দাসে আৰু তাৰেই ৰোষত পৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল ভিক্টর দাস। সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ভিক্টর দাসক গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিনা চৰ্তে ভিক্টর দাসক মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু তেনে সময়তে আজি অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিলে ভিক্টর দাসে। অংশুমান বৰাই ভিক্টর দাসৰ হৈ যুক্তি দৰ্শাইছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন মঞ্জুৰ কৰিলে ভিক্টর দাসক। অহা 29 ছেপ্টেম্বৰ পৰ্যন্ত জামিনত থাকিব ভিক্টর দাস। আমি পুনৰ জনাইছো 26,000 যি সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া এখন তামোলো নোখোৱাকৈ চাকৰি দিয়া হ'ব বুলি য'ত চৰকাৰে ঘোষণা কৰিছিল, তেনে সময়তেই এই চাকৰি নামত দালালত দুৰাত্মৰ তথ্য তেওঁ ফাদিল কৰিছিল। এজন প্ৰাক্তন বিধায়কৰ কথা উল্লেখ কৰা হৈছিল। বহু ছাত্ৰই ভিক্টর দাসক অৱগত কৰিছিল। বহু প্ৰাৰ্থীয়ে ভিক্টর দাসক এই ধনৰ লেনদেন হোৱাৰ অভিযোগ তেওঁ উত্থাপন কৰিছিল। 3 পৰা 8 লাখ টকাৰ দৰত একোটা চাকৰিৰ বজাৰত দাম উঠিছিল। এনেকুৱা ধৰণৰ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ভিক্টর দাসে আৰু সেই অভিযোগৰ ভিত্তিতে ভিক্টর দাসক গ্ৰেপ্তাৰ কৰা হৈছিল। সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু অৱশেষত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন মঞ্জুৰ কৰিলে ভিক্টর দাসক।